Hello everyone, welcome back to my YouTube channel. Namaskar, moi Kamalai আপোনালোকক পুনৰবাৰ মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। পুনৰবাৰ আপোনালোকৰ মাজলৈ লৈ আহিছো এটি নতুন ভিডিও। আশা কৰো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু সকলোকে মোৰ ফালৰ পৰা আমাৰ ৭৫তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আজিৰ থাম্বনেইলটো চাই হয়তো গমে পাইছে যে আজিৰ ভিডিওটো কিহৰ ওপৰত, গতিকে বেছি কথা নাপাতি বলক ভিডিওটো আৰম্ভ কৰোঁ। তো মই ইয়াত বেছিখিনিয়ে মানে মেক্সি ড্ৰেছেছ আছে, কাৰণ ইমান গৰম পৰিছে আৰু গৰমৰ দিনত মেক্সি ড্ৰেছবোৰ ইমান কমফৰ্টেবল হয়। বতৰটো খুব বেয়া কৰিছে, তো খুব মানে কমফৰ্টেবল হয় সেইকাৰণে। আৰু মই বুলি নহয়, সকলো ছোৱালীবিলাকে মেক্সি ড্ৰেছেছ পিন্ধিবলৈ মানে খুব ভাল পায়, মানে খুব কমফৰ্টেবল হয়। কুৰ্তা বা চেলৱাৰ এইবোৰতকৈ মানে মেক্সি ড্ৰেছেছ খুব কমফৰ্টেবল হয়। তো আপোনালোকৰ কেনেকুৱা চইচ অনুযায়ী আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰে। তো মই কেইটামান অৰ্ডাৰ কৰিছিলোঁ, সেইখিনি মই আপোনালোকক দেখুৱাম আজি। তো ফাৰ্ষ্টে হৈছে এইটো, এইটো আপোনাৰ নেভি ব্লু কালাৰত আছে চাগে। ইয়াত অকণমান মানে ভিডিঅ'ত অকণমান ব্লেক লাগিছে, কিন্তু ব্লেক নহয়, এইটো নেভি ব্লু টাইপ কালাৰৰ হয়। পুৰা একদম ধুনীয়া লেন্থ ইয়াৰ, পুৰা ফ্লৰেল মানে হয়। আৰু এইখিনি পাৰ্টত হাতৰ এইটো পৰ্চন 3/4 হয়। এনেকুৱা মানে অকণমান চব দেখিবলৈ পায়, এনেকুৱা টাইপৰ ইয়াত দিছে। আৰু হাতৰ এইটো পাৰ্টত এনেকুৱা ৰাবাৰ দিছে। আৰু পিছপিনে আছে আপোনাৰ বেক চাইডত আছে এনেকুৱা চেইন। তো প্ৰিণ্টটো খুব ধুনীয়া আৰু একদম ধুনীয়া লেন্থ হ'ব। আৰু ইয়াৰ মই চাইজটো লৈছোঁ মিডিয়াম চাইজৰ। ইয়াত লিখা দাম আছিলে 2499, কিন্তু এমাজনত যেতিয়া চেল চলি আছিলে মই তেতিয়া মানে এইটো পাৰচেছ কৰিছিলোঁ। কিমান পৰিছিলে মই স্ক্ৰীণত দি দিম। তো এয়া, আৰু ফ্ৰণ্ট চাইডত আপোনালোকৰ এনেকুৱা পান যিটো ছেপ, মানে লাইক ভি ছেপ টাইপৰ এনেকুৱা নেক ডিজাইন দিছে। আৰু এইটো আপোনালোকে ইয়াৰ এইটো খুব ধুনীয়া বহল হয়। ভিতৰত চিথ্ৰু নহয়, ভিতৰত আপোনালোকৰ এনেকুৱা টাইপৰ ৰেয়ন কাপোৰৰ এনেকুৱা কাপোৰ দিয়া আছে, যিটো নেকি মানে খুব কমফৰ্টেবল হয়, মানে একো টেনশ্যন ল'ব লগা নাই। তো এইটো হৈছে ফাৰ্ষ্ট ড্ৰেছটো। নিশ্চয় আপোনালোকক এইটো মই পিন্ধি দেখুৱাম। নেক্সট হৈছে এইটো এটা মেক্সি ড্ৰেছ। এইটো আপোনাৰ শ্লিভলেছ হয় আৰু ইয়াৰ যিটো নেক ডিজাইন এইটো মোৰ খুব পচন্দ। ভি নেক হয়, পূৰা লাইক পূৰা ভি নেক চাব পাৰে ইয়াত। আৰু পিছ চাইডতো পূৰা ভি নেক, আৰু ফ্ৰণ্ট চাইডত অকণমান উঠা, আৰু পিছটো অকণমান ডিপ আছে এয়া। আৰু ইয়াক এনেকৈ ফিটাও দিছে ইয়াক বান্ধিবৰ কাৰণে। আৰু এইটো খুব ধুনীয়া লং হয়। এইটো আপোনালোকে ঘৰত বুলি নহয়, ক'ৰবাত যদি পাৰ্টি বা এইবোৰতো মানে পিন্ধিব পাৰে। মানে ড্ৰেছটো মানে অকল ঘৰত পিন্ধা টাইপ নহয়, কাৰণ এনেকুৱা হয় ন, ইমান দাম দি কিনো অকল ইমান দামী কাপোৰ আমি ঘৰত পিন্ধিম নে। কিন্তু এইবোৰ কাপোৰ মানে কেনেকুৱা পাৰ্টি ৱেৰ হয়। আপোনালোকে যিকোনো পাৰ্টি বা যিকোনো অকেজনত যদি ওলাই যায় ফেমিলিৰ লগত ৰাতি ডিনাৰৰ কাৰণে, তেতিয়াহ'লে এনেকুৱা ড্ৰেছ খুব মানে ধুনীয়া লাগিব পিন্ধিলে। চব ইয়াৰ কালাৰটো হৈছে আপোনাৰ ব্লেক কালাৰ, ভিতৰত আপোনাৰ ব্লু আছে আৰু আউটছাইডত আপোনাৰ ব্লেক আছে। চব এনেকুৱা একে প্ৰিণ্ট, চব ফ্লাৱাৰ আৰু ছামাৰৰ কাৰণে খুব বেষ্ট হয়। আৰু ছামাৰৰ টাইমত মানে যেতিয়া আমি কাপোৰ কিনো, এনেকুৱা ফুল থকা এনেকুৱা প্ৰিণ্টবোৰে চকুত পৰে। বেলেগৰ নাজানো, আৰু মোৰ ক্ষেত্ৰত কৈছোঁ। তো এয়া খুব ধুনীয়া লেন্থ। এইটো মই আপোনালোকক পিন্ধি দেখুৱাম। আৰু ইয়াৰ প্ৰাইচটো মই পাহৰিছোঁ। ইয়াৰ লিখা দামটো হৈছে 1899। এইটো মই এমাজনৰ পৰাই কিনিছিলোঁ। ইয়াৰ যিটো স্পেচিয়েলি মানে ইয়াৰ যিটো নেক ডিজাইন, এইটো নেক ডিজাইনটো খুব পচন্দ মোৰ। আৰু যদি আপোনালোকক ভাল লাগিছে তেন্তে প্লিজ পাৰচেছ কৰি ল'ব। চাগে হয়তো আপোনালোকৰ দামটো অকণমান ইফাল সিফাল হ'ব পাৰে, মই যিটো দামত কিনিছোঁ তাতকৈ অকণমান ইফাল সিফাল হ'ব পাৰে। আৰু মই যিটো কিনা দাম সেইটো মই স্ক্ৰীণত দি দিম আপোনালোকক। আৰু যদি আপোনালোকক ভাল লাগে কাপোৰটো, তেতিয়াহ'লে নিশ্চয় আপোনালোকে কিনিব। ইয়াৰ যিটো লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাত গৈ পিনে কিনি ল'ব পাৰিব। গতিকে এয়া Fueled by them to see the horizon, turn
হৈছে এইটো এটা ব্লেক মেক্সি ড্ৰেছ হয় এইটো মই মিছৰ পৰা অৰ্ডাৰ কৰিছোঁ এইটো এনেকুৱা টাইপৰ কাপোৰ আপোনালোকে ঘৰত পিন্ধিব পাৰিব কাৰণ মিছৰ যিবিলাক মানে কাপোৰ এনেকুৱা টাইপ কাপোৰ আপোনালোকে ঘৰত পিন্ধিবলৈ কমফৰ্টেবল নহ'ব ওলাই যাবৰ কাৰণে কেতিয়াবা ন গৰমত শাৰী পিন্ধিবলৈ টান লাগে কুৰ্তা প্লাজো ন লেগিংছ পিন্ধিবলৈ মানে অকণমান গৰমৰ দিনত বিশেষকৈ অকণমান টান লাগে তো এনেকুৱা যদি মেক্সি ড্ৰেছ আপোনালোকে কেৰি কৰে তেতিয়াহ'লে খুব মানে পিন্ধিবলৈও সহজ টাইমো নালাগিব টাইমটো সোনকালে মেকআপ হৈ যায় তো এয়া কিন্তু এনেকুৱা টাইপৰ ড্ৰেছবোৰ এইটোৰ দামো ইমান এটা বেছি নহয় 3 সামথিং কিবা এনেকুৱা লৈছিলে স্ক্ৰীণত নিশ্চয় দি দিম তো ইয়াত হাতত এনেকুৱা ৰাবাৰ টাইপ আছে এইটো অকণমান মোক সাইজত মই এইটো স্মল সাইজ লৈছিলোঁ আৰু কিছুমান বস্তু মানে সাইজ লৈ কিনে অকণমান ইফাল হয় মানে এইটো যদি মই মিডিয়াম সাইজৰ ল'লোঁ হয় তেতিয়া মোক ধুনীয়াকৈ ফিটিং হ'ল হয় অকণমান আৰু মই স্মলেই পিন্ধিছিলোঁ এতিয়াও পিন্ধোঁ এতিয়া মিছৰ ক্ষেত্ৰত মানে মই কৈছোঁ যে সাইজত অকণমান ইফাল হয় আপোনালোকে কেতিয়াবা এম সাইজৰ অৰ্ডাৰ কৰিলে কেতিয়াবা এছ সাইজ আহে কেতিয়াবা এছ সাইজ অৰ্ডাৰ কৰিলে কেতিয়াবা XL আহে তেনেকুৱা এইটো খেলি মেলি আছে মিছত আৰু সেইটো অকণমান দিগদাৰ বাকীখিনিতো বাৰু ঠিকেই আৰু যদি আপোনালোকে জানে যদি আপোনালোকে অৰ্ডাৰ কৰিছে মিছৰ পৰা কিছুমান মানে কাপোৰ বা যিকোনো প্ৰডাক্ট সেইবোৰৰ অকণমান কোৱালিটিটো অকণমান ল' কোৱালিটিৰ হয় কিন্তু ঘৰত পিন্ধিবৰ কাৰণে খুব কমফৰ্টেবল হয় এইটো এটা মই লৈছিলোঁ এইটো একেবাৰে লং হয় আৰু ইয়াত এনেকৈ পিছপিনেৰে বান্ধিবৰ কাৰণে এইটো দিছে এইটোৰ দাম ইমান এটা পৰা নাই 349 নে কিমান তেনেকুৱা পৰিছিলে এয়া আৰু এইটো কাপোৰটো একদম ভিতৰত কাপোৰ নাই দিয়া কাৰণ এইটো চিথ্ৰ নহয় তো টেনশ্যন নাই তো এইটো কাপোৰটো অকণমান ডাঠ আছে তো সেই আৰু কিছুমানে গৰমৰ কাৰণে ক'লা কাপোৰটো নিপিন্ধিবও পাৰে ল'ব নিবিচাৰিবও পাৰে কিন্তু সেইটো আপোনালোকৰ চইচ আপোনালোকে যদি ইয়াৰ কালাৰ অপশ্যনো আছে চাগে আই থিংক ব্লু নে কিবা তেনেকুৱা আছে যদি আপোনালোকে বিচাৰি ল'ব পাৰিব তো মই লৈছোঁ খুব ভালেই লাগিছে কিন্তু অকণমান হাতৰ এইখিনি অকণমান পৰ্চনত টাইট হৈছে কাৰণ আপোনালোকে গমেই পাইছে মই শকত হৈছোঁ Turn us to thousands. We'll go through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go. আৰু তাৰপিছত মই এনেকুৱা টাইপৰ কুৰ্তি মই 3টা নে 4টা অৰ্ডাৰ কৰিছিলোঁ মই আপোনালোকক জাষ্ট 2টা দেখুৱাইছোঁ এইটো নিশ্চয় আপোনালোকে মিছত দেখিব ইয়াৰ লগত ৱাষ্টকোটটো মানে পোৱা যায় এইটো এজ এ কুৰ্তি বা মেক্সি ড্ৰেছ হিচাপেও পিন্ধিব পাৰে কিন্তু মই ইয়াৰ ৱাষ্টকোটৰ যিটো কোৱালিটি মেটেৰিয়েলটো একদম ভাল নাই পোৱা সেইকাৰণে মই সেইটোতো মই থৈ দিছোঁ সেইটো মোক নালাগে সেইটো মই ইউজ নকৰোঁ কিন্তু এইটো যিটো কাপোৰ এইটো কাপোৰৰ মানে এটা কি ভাল মই আজি 2বাৰ নে 3বাৰকৈ ধুলোঁ এই কাপোৰৰ কালাৰ অকণমানো যোৱা নাই বিশ্বাস কৰিব মই ভাবিছিলোঁ এইটো ব্লু কালাৰ আৰু মিছৰ পৰা কিনিছোঁ আই থিংক ইয়াক এবাৰ যদি মই চাৰ্ফত দি দিওঁ ভাবিছোঁ গোটেই মানে পানীখিনি ব্লু হৈ যাব কিন্তু বিশ্বাস কৰিব অলপো মানে ইয়াৰ কালাৰটো যোৱা নাই যেনেকুৱাকৈ ধুইছে বা যেনেকুৱা কালাৰ আছে এনেকুৱাই আছে কিন্তু ৰ'দত বেছি দিলেতো অকণমান ডিছকালাৰ হ'বই সেইটো আপোনালোকৰ ওপৰত কথা কিন্তু ইয়াৰ যিটো কোৱালিটি একদম কটন হয় মোৰ খুব পচন্দ হৈছে আৰু এনেকুৱা ড্ৰেছ আপোনালোকে ঘৰত ৰাতি শুতেও বা দিনতো আপোনালোকে এনেকুৱা টাইপৰ ড্ৰেছ পিন্ধিব ল'ব পাৰে এইটো এটা মেক্সি ড্ৰেছ হয় খুব ধুনীয়া এইটো একদম নেভি ব্লু কালাৰ মই আৰু বহুতটা কালাৰ লৈছোঁ আৰু মই মাকো কিনি দিছোঁ আৰু মাও পিন্ধে আৰু ফ্ৰক ডিজাইন হয় এইটো মাহঁতে মানে কি আৰু কুৰ্তি আপোনালোকে যদি বিচাৰে ইয়াক লেগিংছৰ লগত পিন্ধি তেনেকুৱাকৈ পিন্ধিব পাৰে কিন্তু মই এনেকৈ পিন্ধি খুব আৰাম পাইছোঁ তো এইটো এটা লৈছোঁ আৰু ছেম এইটো এটা পিংক কালাৰত এটা আছে নাই ইয়াৰ চাইজটো কিন্তু এইটো কাপোৰৰ যিটো সাইজ এইটো মই এল লৈছোঁ তো আপোনালোকে যদি মোৰ নিচিনা দেখিবলৈ তেতিয়াহ'লে প্লিজ এল সাইজটো ল'ব কাৰণ মই নৰ্মেলি এল সাইজৰ কাপোৰ নিপিন্ধোঁ কাৰণ মোক বহুত ডাঙৰ কিন্তু এইবোৰ ক্ষেত্ৰত মানে এইটো স্মল সাইজটো নহ'ব মই প্ৰথমতে কিনিছিলোঁ তাৰপিছত একদম টাইট হয় সেইটো মই ৰিটাৰ্ণ কৰি এল সাইজৰ অৰ্ডাৰ কৰিছোঁ আৰু যদি আপোনালোকে মোতকৈও শকত বা ক্ষীণ তেতিয়াহ'লে মানে সেইটো সাইজটো মিলাই ল'ব আৰু যদি মোতকৈ শকত XXL এনেকুৱা ল'ব মই মাৰ কাৰণে মই XXXLৰ কিনি দিছোঁ তেতিয়াহে মানে মাক ধুনীয়াকৈ ফিটিংটো আহিছে কিন্তু মা নৰ্মেল XXXLৰ কাপোৰ নিপিন্ধে তো তেনেকুৱা টাইপৰ হয় মানে মিছৰ ক্ষেত্ৰত আৰু এটা প্ৰব্লেম মই কৈ দিছোঁ মিছৰ মই যেতিয়া এইটো কুৰ্তি কিনিছিলোঁ একেলগে মই 3টা অৰ্ডাৰ কৰিছিলোঁ তো মই একেলগে 3টা অৰ্ডাৰ কৰোঁতে মিছই কি কৰিছে এটা পেকেটৰ ভিতৰতে
মানে প্ৰডাক্ট ভৰাই দিছে ঠিক আছে সেইখিনিলৈকে ঠিকে কাৰণ মই একেলগে অৰ্ডাৰ কৰিছোঁ এটা পেকেটৰ ভিতৰতে আহিছে আৰু এটা পেকেটৰ মানে ভিতৰত আহি আপোনালোকৰ মানে ওপৰৰ ফ্ৰণ্টত মানে যিটো মানে প্ৰত্যেকটা কাপোৰৰ এটা ট্ৰেকিং যিটো অৰ্ডাৰ থাকে সেইটোৰ ষ্টাম্পটো লগোৱা আছিলে তাৰপিছত মই চাইজৰ ইছ্যু কাৰণে মই ৰিটাৰ্ণ কৰিলে মোৰ তাতে ফোন আহিলে অকণমান মোৰো খেলি মেলি হৈছে কিন্তু তেওঁলোকে যদি মোক বেলেগকৈ যদি মোক মানে দিলে হয় পেকেটত মানে এইটোৰ বেলেগ মানে আন এটাটোৰ বেলেগকৈ যদি মোক পেকেট ৱাইজত বেলেগকৈ দিলে হয় তেতিয়া চাগে মোৰ খেলি মেলি নহ'ল হয় তো মই যেতিয়া মই এইটো ৰিটাৰ্ণৰ কাৰণে এক্সচেঞ্জৰ কাৰণে চাইজ এক্সচেঞ্জৰ কাৰণে যেতিয়া মই তাত ইছ্যু কৰিলোঁ তেতিয়া মই তাত প্ৰডাক্টটো মানে মোৰ লিখিব লাগিছিলে যে মোৰ লগত কেইটা প্ৰডাক্ট আছে মই কেইটা প্ৰডাক্ট মই ৰিটাৰ্ণ মোৰ সেইটো মানে মই তেনেকুৱাকৈ মই পোৱাই নাই কেতিয়াও তো মোৰ তাত অকণমান খেলি মেলি হ'ল তাৰপিছত সিহঁতে মোক ফোন কৰিলে আহিলে ডেলিভাৰী বয় যে আপোনাৰ এনেকুৱা পাৰ্চেল আছিলে ৰিটাৰ্ণ পাৰ্চেল পিক আপ তো মই এইটো ল'ব আহিছোঁ মই ভাবিছোঁ চাগে যিহেতু কি এটা পেকেটতে আহিছে তো একেলগে ৰিটাৰ্ণ লৈ যাব তো মই কি কৰিছোঁ গোটেইকেইটা ধুনীয়াকৈ পেকিং কৰি সেই পেকেটটোতে মানে ভিতৰত ভৰাই মেলি দি দিলোঁ তেখেতেও নাচালে তেখেতৰো ভুল এইটো তেখেতেও চাব লাগিছিলে ন ডেলিভাৰী বয়ে তাৰপিছত অকণমান দেৰিকৈ আকৌ ফোন আহিলে যে আপোনাৰ আকৌ পিক আপ আছিলে মই কৈছোঁ মোৰ কি পিক আপ আছিলে মোৰ এটা আছিলে মইতো দি দিলোঁ কিন্তু মানে কেনেকুৱাকৈ আহিছিলে এক্সট্ৰাকৈ পিক আপ আহিছিলে এতিয়া যেতিয়া মোৰ পেকেটটোত মানে অৰ্ডাৰ আহিছিলে এটা পেকেটৰ ভিতৰত আহিছিলে হয়নে তো মই নেক্সট প্ৰডাক্টটো মই কেনেকৈ কিহত ভৰাই দিলোঁ হয় মই বা কি মানে টেগত মই দি দিলোঁ হয় তো সেইটো এনেকুৱা ধৰণৰ মানে বহুত খেলি মেলি মিছত মই দেখিবলৈ পাইছোঁ তাৰে ভিতৰতো যদি আপোনালোকে বেয়া বুলি নকওঁ মই তাৰে মাজতো বহুত ভাল প্ৰডাক্টটো মই ৰিচিভ কৰিছোঁ সেইখিনিও ক'ব লাগিব মিছ'ক আৰু নৰ্মেল ডেইলি ৱেৰ ন তেনেকুৱা কাৰণে মিছ'টো বেষ্ট কাৰণ এমাজন মিন্ত্ৰাবোৰতো বহুত বেছি দাম কাপোৰৰ তো সেয়াই আৰু যাৰ যেনেকুৱা চইচ যোনে য'ৰ পৰা ল'ব বিচাৰিছে তেওঁলোকে তাৰ পৰা ল'ব পাৰিব Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go through the wastelands, through the highways. Till my shadow turns to sun rays. And on we'll go through the wastelands, through the highways. And on we'll go. Next হৈছে এইটো এটা কুৰ্তি এইটো মই মিন্ত্ৰাৰ পৰা অৰ্ডাৰ কৰিছোঁ ইয়াৰ মানে চেলৱাৰ টাইপ আৰু পেণ্টো আছে ওপৰৰটো আছে দুপাট্টাও আছে দুপাট্টাটো এনেকুৱা ধৰণৰ মোৰ খুব পচন্দ হৈছে এনেকুৱা চাৰিওপিনে এনেকুৱা টাইপৰ বৰ্ডাৰ দিয়া আছে আৰু এনেকুৱা নেটৰ হয় ফুল নেটৰ হয় আৰু ধুনীয়া লেন্থ মানে মোৰ খুব পচন্দ যোনে মোৰ লগত ইনষ্টাগ্ৰামত আছে তেওঁলোকে দেখিছে মই এইটো পিন্ধি মন্দিৰ তাত গৈছিলোঁ তাৰপিছত ইয়াৰ যিটো ওপৰৰ এইটো প্ৰিণ্ট এয়া বুকুত এনেকুৱাকৈ আছে আৰু হাতৰ চাইডে এনেকুৱাকৈ দিয়া আছে পুৰা এইটো ফুল লেন্থ হয় 3/4 নহয় ফুল লেন্থৰ হয় খুব ধুনীয়া আৰু যদি ওখ বা খব হয় ভাল লাগিব এইটো পিন্ধিলে এয়া এনেকুৱাকৈ দিয়া আছে আৰু পকেট আছে এনেকুৱাকৈ চাইড পকেট দিয়া আছে কাপোৰটোৰ এইটো একদম অফ হোৱাইট হয় মানে অলপ ক্ৰীমি টাইপ কালাৰ ক্ৰীম কালাৰ টাইপৰ হয় অফ হোৱাইট আৰু এইটো হৈছে ইয়াৰ প্লাজো পেণ্ট ধুনীয়া লেন্থ আৰু এনেকুৱা টাইপৰ আছে ইয়াত পকেট নাই দিয়া পেণ্টটোত মানে পকেট নাই কুৰ্তিটোত পকেট আছে তো
তো এয়াই আছিলে আজিৰ ভিডিঅ' আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে আৰু যদি আপোনালোকক ভাল লাগিছে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ